আমি সাপোর্ট দিছো আৰু তেখেতসকলে আজি নিজৰ স্বকীয় ভাষা সংস্কৃতি লৈ আহি পেলাই এটা সুন্দৰ এটা বিটিআৰ গঢ়াৰ কাৰণে আগবাঢ়ি আহিছে। আমি তেখেতসকলক শলাগ লৈছো, তেখেতসকলক ধন্যবাদ জনাইছো আৰু আমি বিচাৰিছো ভাৰতবৰ্ষত যেনেকে বিভিন্ন ভাষা সংস্কৃতি নিজৰ স্বাভিমান লৈ জীয়াই আছে, বড়োলেণ্ডতো এই ৰাভা, গাৰো, শৰণীয়া, ৰাজবংশী, আদিবাসী, গোৰ্খা, সান্থালী যিমান জনগোষ্ঠী আছে সকলো নিজৰ স্বাভিমান লৈ যাতে জীয়াই থাকিব পাৰে। আৰু ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে 3 দিনীয়া কাৰ্যসূচী য'ত নেকি ইয়াত বিভিন্ন কালচাৰেল শ্ব'কেছ হ'ব, ইয়াত ফুড যিটো আমাৰ নিজৰ যিটো খাদ্য এইবিলাক ইয়াত প্ৰেজেণ্ট কৰিব আৰু ইয়াৰ লগতে আলোচনা চক্ৰ হ'ব য'ত নেকি বিভিন্ন সাংস্কৃতিক লৈ পেলাই ইয়াত কেনেকৈ এটা ষ্ট্ৰাগল কৰি আছে ইয়াৰ ওপৰত আলোচনা চক্ৰ হ'ব। আৰু অহাকালিলৈ ইয়াত ৰিজনেল ফিল্মক লৈ পেলাই আলোচনা হ'ব, আমাৰ গীত মাতক লৈ পেলাই আলোচনা হ'ব, ইয়াত ইণ্টাৰনেশ্যনেল যিটো মাদাৰ লেংগুৱেজ ডে সেইটোও অবজাৰ্ভ কৰা হ'ব। এই গোটেই কাৰ্যসূচীটো লোৱা হৈছে আৰু মই ভাবিছোঁ ছ'চিয়েল ইণ্টিগ্ৰেশ্যনৰ কাৰণে, এইটো কমিউনিটি হাৰমনিৰ কাৰণে এই কালচাৰতকৈ আৰু বেছি সংস্কৃতিতকৈ আৰু বেলেগ একো পথ হ'ব নোৱাৰে। সেইকাৰণে সকলো এটা উৎসাহ লৈ আহিছে ইয়াতে কি আমাৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ সংস্কৃতিবিলাক কেনেকৈ বিশ্বৰ দৰবাৰত জীয়াই ৰাখিব পাৰে আৰু এইখিনি কাম কৰিবলৈ পাই আমি বিটিআৰ চৰকাৰ হিচাপে খুব আনন্দিত হৈছোঁ। আমি কিবা এটা ভাল এটা পদক্ষেপ বুলি সেইটো অনুভৱ কৰিছোঁ। আমি বিচাৰিছোঁ ইয়াত বড়ো কালচাৰ, সান্থালী কালচাৰ, ৰাজবংশী কালচাৰ যিমান জনগোষ্ঠী আছে সকলোৰে কালচাৰ জীয়াই থাকক আৰু আমাৰ চৰকাৰৰ যিখিনি কিঞ্চিত ক্ষমতা আছে অনাগত দিনত আমি সেই সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাৰ কাৰণে এই সংস্কৃতিবিলাক বিশ্বৰ দৰবাৰত স্থাপন কৰাৰ কাৰণে আমি কাম কৰি যাম। পৰিৱৰ্তন আহিবই, মানুহ শান্তি বিচাৰে, মানুহ উন্নতি বিচাৰে, মানুহ সদায় পৰিৱৰ্তন বিচাৰে। কিন্তু ইয়াত যদি কোনোবা এটা হিংসাত্মক এটা পৰিৱেশ ৰাখিব বিচাৰে, কোনোবা যদি সকলোকে ডমিনেট কৰি ৰাখিব বিচাৰে, এইটো ভাল কথা নহয়। আৰু যোৱা 17 বছৰত যিটো দেখিছিলে গভৰ্ণমেণ্ট এটা আছিলে কিন্তু কোনো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি কোনো এটা ধৰণৰ তেনেকুৱা এটা ইনিচিয়েটিভ নাছিলে, সেই কথাটো আমি অনুভৱ কৰিছোঁ। আৰু এই কাৰণে আজি UPPL BJP যিটো চৰকাৰ হৈছে এই চৰকাৰখনত আমি এই কথাটো স্পষ্ট আমি বুজি পাই পেলাই কিছুমান পদক্ষেপ লৈছোঁ, যি পদক্ষেপে নেকি সকলো জাতি জনগোষ্ঠীৰ অধিকাৰটো প্ৰদান কৰিব। ভূমিৰ অধিকাৰ আমি অলৰেডি প্ৰদান কৰিছোঁ, ইয়াত সাংস্কৃতিক অধিকাৰ আমি প্ৰদান কৰিলোঁ, উন্নয়নৰ কাৰণে যিখিনি কিঞ্চিত টকা আহে চব ৰাইজৰ মাজত আমি বিলাই দিবলৈ কিছুমান প্ৰয়াস কৰিছোঁ। গতিকে এটা ভাল এটা পৰিৱেশত আমি ৰাইজক লৈ যাবলৈ ইতিমধ্যে আমি মানসিকভাৱে প্ৰস্তুতি হৈছোঁ। জুবিন গাৰ্গ আহিব, তেখেতে 21 তাৰিখে আমাৰ সাংস্কৃতিক যিটো অনুষ্ঠান আছে সেইটো ইনাগুৰেশ্যন কৰিব আৰু তেখেতৰ লগতে আৰু আমাৰ থলুৱা যিবিলাক সংস্কৃতি, এটা সময়ত আমি দেখিছিলোঁ মুম্বাইৰ এক্টৰ এক্ট্ৰেছক বেছি গুৰুত্ব দিছিলে, মানে কৰোৰলৈকে লাখ টকা তেখেতসকলক দি পঠাইছিলে, কিন্তু আমাৰ লোকেল যিটো কালচাৰটো যোনে জীয়াই ৰাখিছে তেখেতসকলক স্পেচ দিয়া নাছিলে। তো সেইকাৰণে আমি ভাবিছোঁ যে বাহিৰৰ কথা আমি পিছত ভাবিম, প্ৰথম আমাৰ নিজৰ ঘৰত যিখিনি সংস্কৃতি আছে, যিখিনি আৰ্টিষ্ট আছে সেইখিনিক আমি প্ৰমোট কৰিব লাগিব। আৰু সেইকাৰণে এই যিটো কাৰ্যসূচী স্পেচিয়েলি আমাৰ ৰিজনেল কালচাৰৰ কাৰণে, ৰিজনেল যিটো আমাৰ ভাষা সংস্কৃতিক প্ৰমোট কৰাৰ কাৰণে, ডেভেলপ কৰাৰ কাৰণে এই কাৰ্যসূচীটো লোৱা হৈছে। আমি 10টা সাব ডিভিজনত 10টা মিনি চিনেমা হল গঠন কৰিবলৈ অলৰেডি আমি আলোচনা কৰিছোঁ। আমি এছেম্বলি ইলেকশ্যনৰ পিছতে এই কাম আগবাঢ়িব যে 10টা যিটো চিনেমা আমাৰ সাব ডিভিজন আছে তাত 10টা চিনেমা হল আমি নিৰ্মাণ কৰিম। অংকটোতো কৰি আছোঁ, আমিও সকলো অংক কৰি আছে, আমিও কৰি আছোঁ। দুনিয়াখানে অংক নহ'লে দুনিয়াই নচলে, তো সেইকাৰণে অংকটো আমিও কৰি আছোঁ। আৰু UPPLৰ অংক এইবাৰ শুদ্ধ, তাত কোনো দশমিক নাই। আমি যিখিনি চিট আমাৰ অঞ্চলত আছে, আমাৰ এৰিয়াত আমাৰ প্ৰভাৱত আছে, সেইখিনি যি BTC এৰিয়াত, BTR এৰিয়াত আমাৰ যিখিনি MLA চিট আছে ইয়াত আমি কণ্টেষ্ট কৰাৰ কাৰণে আমি অলৰেডি প্ৰস্তুতি চলাইছোঁ। আৰু BTRৰ বাহিৰতো কিছুমান চিট আছে য'ত আমাক কৈ আছে পাৰ্টি গঠন কৰিব লাগে, কণ্টেষ্ট কৰিব লাগে, সেই চিটবিলাকক লৈ পেলাইও আমি আলোচনা বিলোচনা চলাই আছোঁ। ট্ৰাইবেল এৰিয়া বুলি নহয়, বিভিন্ন এৰিয়াত আমাৰ কণ্টেষ্ট হ'ব। আজি বিলাচীপাৰা ৱেষ্ট, বিলাচীপাৰা ইষ্ট এইবিলাকৰো আমাৰ কেণ্ডিডেট ওলাইছে, বিভিন্ন অঞ্চলত আমাৰ কেণ্ডিডেট ওলাইছে। এটা অংক আপোনালোকে কোৱাৰ নিচিনা অংক এটা আমাক দিছে, গতিকে সেই অংকবিলাক শুদ্ধ অংকই হয়। তো আমি এতিয়া চাই আছোঁ কি আমি মেক্সিমাম কিমান চিটত কণ্টেষ্ট কৰিম আৰু মিনিমাম কিমান চিটত কণ্টেষ্ট কৰিম, আৰু সেইখিনি আলোচনা কৰি পেলাই আপোনালোকক আমি সোনকালে জনাই দিম। নাই, মিত্ৰতাৰ ক্ষেত্ৰত আৰু এতিয়া তেনেকৈ আমি ভাবি আছোঁ, কিন্তু দলীয়ভাৱে আমাৰ আলোচনা কৰিবলৈ বাকী আছে, সেইটো অতি শীঘ্ৰে আলোচনা হ'ব। যোৱাকালি BPF প্ৰধান আক্ৰমণৰ দাবী তেওঁ অভিযোগ কৰিছে BTR অঞ্চলত
মিলিটাৰী শাসন চলি আছে কি ক'ব তেখেতৰ মানে নজৰত মানে এইটো হয়তো হ'ব পাৰে আগতে 17 বছৰত তেখেতে মানে গান্ধীৰ শাসন চলাই আছিলে সেইকাৰণে এতিয়া আমাৰ শাসনটো মিলিটাৰী বুলি চলাইছে এই 17 বছৰত কি চলিছিলে ৰাইজে দেখিবলৈ পাইছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকৈ শাসন চলাইছিলে সবে বুজি পাইছে গতিকে এতিয়া মানে নিজৰ যিটো দোষ সেইটো থাকিবৰ কাৰণে নিজৰ ফেইলাৰটো থাকিবৰ কাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আবুল তাবুল কথা ক'ব সেইবিলাক সমাজত একো ভ্যালু নাই সমাজে এতিয়া বিচাৰিছে পৰিৱৰ্তন উন্নয়ন আৰু সকলো দিশৰ পৰা আমাৰ সমস্যাবিলাক দূৰ হ'ব লাগে হেতুকে সমাজে বিচাৰিছে দুদিনমান আগত ডিজিপি তেওঁ নিজে স্বয়ং তেওঁ মিটিং ষ্টেটমেন্ট আগবঢ়াইলে ইয়াত কোনো ধৰণৰ আৰ্মছৰ পলিটিক্স নচলে বুলি কি বুজায় নিশ্চয় ডিজিপি ডাঙৰীয়াই যিটো কৈছে এইটো ভাল পাইছোঁ আমি কাৰণ ইলিগেল ৱেপনৰ কাৰণে আজি 30-40 বছৰ বিভিন্ন সমস্যা ইয়াতে হৈছে ৰেভলিউচন এক সাইডে হৈছে আনপিনেদি ইলিগেল ৱেপনৰো ইয়াতে জনজননী চলিছে গতিকে এতিয়াৰ সময়ত যোনে ইলিগেল ৱেপন লৈ পেলাই সমাজক ভয় খুৱাবৰ কাৰণে সমাজক ডিষ্টেবিলাইজ কাৰণে কাম কৰি আছে ইয়াত কঠোৰ হাতেৰে চৰকাৰে দমন কৰিব লাগে সেইটো আমি আহ্বান কৰোঁ ৰাইজে এতিয়া আমাক শুনিব পাৰিছে যদি এনডিবি সংগঠন ইতিমধ্যে আকৌ জংগললৈ উভতি গৈছে নাই এইটো জ্ঞাত নহয় আমিও অলপ শুনি আছোঁ কিন্তু কোনোবা যদি এনেকুৱা কাম কৰিবলৈ ওলাইছে এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ নহয় কাৰণ এতিয়া আমি জংগলত থাকি সমাজ উন্নয়ন কৰিব নোৱাৰোঁ গাঁৱত থাকি সমাজৰ মাজত থাকি সমাজ উন্নয়ন কৰিব পাৰোঁ জংগলত থাকি নিজৰ মানে চিন্তাটো তেখেতে লৈ পেলাই তাতে বয়সটো কটাব পাৰিব সময়টো কটাব পাৰিব সমাজ গঢ়িব নোৱাৰিব চৰকাৰে সিহঁতৰ যিটো আৰ্থিক বা কিবা এটা ব্যৱস্থা নকৰাৰ কাৰণে উভতি গৈছে সেইটো তাৰ লগত লিংক নাই কিছুমান মানুহ আছে তেখেতসকলে তেনেকুৱাই কাম ভাল পায় চৰকাৰেতো দিয়ে আছে সব সময়ৰে এটা কামৰে এটা সময় লাগে ইতিমধ্যে সব প্ৰচেছ আগবাঢ়ি আছে কিন্তু তেখেতসকলে আজি কিবা পলিটিকেলি মটিভেট হ'ব পাৰে আৰু অলৰেডি আপোনালোকে দেখিবলৈ পাইছে স্কৰপিঅ'টো কাৰ আছিল স্কৰপিঅ'ত থকা আৰ্মছবিলাক কাৰ আছিল এইবিলাকতো সব দেখিবই পাইছে গতিকে ইয়াত স্পষ্ট কোনে ইয়াৰ লগত জড়িত আছে কোন কেনেকৈ ইংগিত আছে এতিয়া সমাজক সেই মানুহবিলাকে মৰম নকৰে সমাজক সেই মানুহবিলাকৰ শ্ৰদ্ধা নকৰে সমাজক এনি টাইম ডিষ্টেবিলাইজ কৰাৰ কাৰণে সেই মানুহবিলাকে নিজৰ মানে মগজটো সদায় ব্যৱহাৰ কৰে সেইটোৱে দুৰ্ভাগ্যজনক কথা নাই কৰিব পাৰে কিন্তু তিটোতো আৰু চৰকাৰেতো আৰু চাই নাথাকে যোনে এনেকুৱা গণ্ডগোল কৰিব বিচাৰে হিংসা কৰিব বিচাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে আমি চৰকাৰক আহ্বান কৰিছোঁ